হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আপোনালোকৰ ওচৰত মই আৰু এটি নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো বেংগলী ৰেচিপি, পটল আৰু সৰিয়হ দি বনোৱা ৰেচিপি হয়। মই পটলখিনি প্ৰথমতে কাটি লৈছোঁ, মানে চেলাই লৈছোঁ ভালকৈ। চেলাই পেলাই তাৰপিছত ভাজি লৈছোঁ আৰু মই পটাত পিচিম, কাৰণ সৰিয়হখিনি মিক্সিত ভালকৈ পিচিব নোৱাৰি। সেইকাৰণে মই পটাত মিক্সিটো ইউজ নকৰোঁ। পটাতে মই সৰিয়হ আৰু পিঁয়াজ, আদা আৰু জলকীয়া এইখিনি মই পটাত পিচি ল'ম। এইখিনি ভাজা হৈ থাকক আৰু মই এয়া চাইছেনে, এয়া মছলাখিনি মই লৈ আছোঁ। কিন্তু কি মোৰ ভিডিঅ'টো বনাওঁতে এটা মিষ্টেক হৈ গ'ল, কি মানে মই এই মছলাখিনি ভাজাটো দেখুৱাব নহ'ল, পটলখিনি ভাজা হৈ উঠোৱাটো দেখুওৱা নহ'ল। সেইটোৰ কাৰণে ৰাইজসকল বেয়া নাপায় বুলি ভাবি লৈছোঁ দেই, আৰু বেয়া চেয়া নাপাব। মই এইখিনি পিচি লৈছোঁ। পিচি লোৱাৰ পাছত মই এইখিনি পিচি লৈ পেলাই কেৰাহীত তেল দিম। এইখিনি দেখুৱাব নহ'ল, মই কেৰাহীত তেল দি লৈছিলোঁ। তেল দি পেলাই তাৰপিছত মছলাখিনি গোটেইখিনি ভাজি লৈছিলোঁ। ভাজি পেলাই পটলখিনিও দি দিছিলোঁ। পটলখিনি দিয়াৰ পাছত পটলৰ লগত মছলাৰ লগত অলপ ভাজি পেলাই তাৰপিছত এই পানীখিনি দি দিছিলোঁ। পানীখিনি দিয়াৰ পাছত এনেকুৱা গ্ৰেভি টাইপ হৈছে। চ' আপোনালোকে একবাৰ ঘৰত বনাই খাই চাব, ৰেচিপিটো কেনেকুৱা লাগে। বহুত টেষ্টি লাগে, মোৰ তাতেতো বহুতেই ভাল লাগে খাই। চ' মোৰ ফাইনেল লুকছটো আছিল এইটো। আপোনালোকৰ পটল, আদা, নহৰু, পিঁয়াজ, নহৰু নালাগে, এইখিনি হ'লে হৈ যাব, জলকীয়া। চ' চাই থাকিব ভিডিঅ'টো। নেক্সট আৰু ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰত আহিম। বাই বাই।